হেল্ল' গাইজ, আজি আমি যি জেগাত ঘূৰা ফিৰা কৰি আছোঁ আৰু নিজৰ বুলি ভাবি আছোঁ, এইবোৰ জেগা আজিৰ পৰা প্ৰায় 6.5 কৰোৰ বছৰ আগতে ডাইনাছৰৰ আছিল। বহুত কৰোৰ বছৰলৈ আমাৰ এই পৃথিৱীত ডাইনাছৰ আছিল। কিছুমানে গছ গছনি খাই জীয়াই আছিল আৰু কিছুমানে ডাঙৰ ডাইনাছৰে সৰু সৰু ডাইনাছৰক খাই জীয়াই আছিল। সেই সময়ত তেওঁলোকৰ এটা লাইফ চাইকেল মজুত আছিল। তো গাইজ, এই বিশালকায় ডাইনাছৰবোৰ কেতিয়া কেনেকৈ এই পৃথিৱীৰ পৰা বিলুপ্ত হৈ গ'ল, এইটো জানিবৰ কাৰণে আমি যাব লাগিব আজিৰ পৰা প্ৰায় 6.5 কৰোৰ বছৰ আগলৈ, যেতিয়া এই পৃথিৱীত বিশালকায় ডাইনাছৰ আছিল। সেই সময়ত পৃথিৱীত বহুত ডাঙৰ ডাঙৰ গছ গছনি আছিল, কিন্তু কিছুমান ডাইনাছৰ সেই ডাঙৰ ডাঙৰ গছ গছনিবোৰতকৈও ডাঙৰ আছিল। সেই সময়ত ইহঁতৰ লগত ড্ৰেগন আৰু নিগনিও আছিল। গাইজ, কোৱা হয় যে যেতিয়া জীয়াই থাকিবলৈ কঠিন পৰিস্থিতি হয়, তেতিয়া পৰিস্থিতি অনুযায়ী জীৱবোৰে নিজকে সেই পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই লয়। এনেকৈয়ে আমাৰ পূৰ্বজ মেমেলছবোৰৰ জন্ম হৈছিল। আগলৈ যাই ইয়াৰ পৰা বান্দৰ আৰু তাৰপিছত ক্ৰমে ক্ৰমে বান্দৰৰ পৰা মানুহৰ সৃষ্টি হৈছিল। ডাইনাছৰে এই পৃথিৱীত প্ৰায় 14 কৰোৰ বছৰলৈ ৰাজ কৰিছিল আৰু নিজকে বিকশিত কৰিও লৈছিল। তো গাইজ, যেতিয়া এই জীৱবিলাকে পৃথিৱীত আৰামেৰে জীৱন কটাই আছিল, তেতিয়া মহাকাশত এটা এষ্ট্ৰইড পৃথিৱীৰ ফালে আহি আছিল। এই এষ্ট্ৰইডটো যেতিয়া পৃথিৱীৰ গ্ৰেভিটি ফিল্ডত প্ৰৱেশ কৰিলে, তেতিয়া এই এষ্ট্ৰইডৰ গতিবেগ আৰু বেছি বাঢ়িবলৈ ধৰিলে। প্ৰায় 70,000 কিলোমিটাৰ গতিবেগত এই এষ্ট্ৰইডটো পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিলে আৰু বায়ুমণ্ডল প্ৰৱেশ কৰাৰ লগে লগে ঘৰ্ষণৰ কাৰণে এই এষ্ট্ৰইডটো জোৰ গোলত পৰিণত হ'ল। ইয়াৰ উজ্জ্বলতা ইমানেই বেছি আছিল যে ইয়াৰ 800 কিলোমিটাৰৰ ভিতৰত থকা সকলোবোৰ জীৱ অন্ধ হৈ গ'ল। এই জীৱবোৰে ইয়াক দেখিব পৰা নাছিল, কিন্তু অনুভৱ কৰিব পাৰিছিল। যেতিয়া এই এষ্ট্ৰইডটোৱে পৃথিৱীৰ লগত খুন্দা খালে, তেতিয়াই এটা ভয়ংকৰ বিস্ফোৰণ হ'ল আৰু পৃথিৱীৰ বহু মেট্ৰিক টন ধাতু মহাকাশত গুচি গ'ল। তো গাইজ, এই টক্কৰ বহুত বেছি স্পীডত হ'ল, যাৰ কাৰণে ভূমিকম্পৰ তৰংগ পৃথিৱীৰ উপৰিভাগৰ পৰা বহুত তললৈ গুচি গ'ল। এই কাৰণতে সাগৰত বহুতো বিশাল বিশাল ছুনামি আহিল আৰু এনেকৈয়ে পৃথিৱীত মহাবিনাশ আৰম্ভ হ'ল। তো গাইজ, এই বিস্ফোৰণৰ ফলত ৰেডিয়েশ্যনৰ মাত্ৰা বহুত বেছি বাঢ়িল, যাৰ ফলত ইয়াৰ 800 কিলোমিটাৰ ডায়ামিটাৰত অহা সকলোবোৰ জীৱৰ মৃত্যু হ'ল। এই বিস্ফোৰণত উৰিব পৰা পক্ষীবোৰতো বাচি গ'ল, কিন্তু যেতিয়া বিস্ফোৰণ হৈছিল তেতিয়া বহু মেট্ৰিক টন ধাতু মহাকাশত গুচি গৈছিল। সেইবোৰ 40 মিনিট পিছত জুইৰ ৰূপত আকৌ পৃথিৱীত আহি পৰিল, যাৰ কাৰণে উৰিব পৰা পক্ষীবোৰৰো মৃত্যু হ'ল। গাইজ, কেৱল এয়াই নহয়, ইয়াৰ পিছত 20,000 কিলোমিটাৰ স্পীডত বহুত ডাঙৰ ধূলিৰ ধুমুহা পৃথিৱীৰ ফালে আহি আছিল। এই ধূলিৰ মেঘবোৰ বহুতো কিলোমিটাৰ ডাঠ আছিল। এই ধূলিৰ মেঘবোৰে চাৰিওফালৰ পৰা পৃথিৱীক কভাৰ কৰি লৈছিল। এই কাৰণতে বহু হাজাৰ বছৰলৈ সূৰ্যৰ পোহৰ পৃথিৱীত প্ৰৱেশ কৰিব পৰা নাছিল। এই কাৰণে লাহে লাহে গছ গছনিবোৰো নষ্ট হৈ গ'ল। এই বিস্ফোৰণৰ ফলত পৃথিৱীৰ তাপমান 150 ডিগ্ৰী চেলছিয়াছলৈ বাঢ়ি গ'ল। এই কাৰণে পৃথিৱীৰ যি কিছুমান ডাইনাছৰ আছিল, সেইবিলাকৰো মৃত্যু হ'ল। এই বিস্ফোৰণৰ ফলত পৃথিৱীৰ 75% জীৱন নষ্ট হৈ গৈছিল। তাৰ পিছত ডাইনাছৰৰ অন্ত হৈ গ'ল আৰু মেমেলছৰ এটা নতুন জীৱনৰ আৰম্ভণি হ'ল। এই ভয়ানক পৰিস্থিতিৰ মাজতো নিগনিবোৰে মাটিৰ তলত থাকি নিজকে বচাই লৈছিল। এতিয়া এই জীৱৰ পৰাই বৰ্তমান মজুত থকা জীৱবোৰৰ সৃষ্টি হ'ব লগা আছিল। এই মহাবিনাশৰ বহু লাখ বছৰ পিছত আমাৰ পূৰ্বজৰ নিৰন্তৰ বিকাশ চলি থাকিল। কেইবা লাখ বছৰ পিছত পৃথিৱীৰ বাতাৱৰণ বৰ্তমানৰ নিচিনা বাতাৱৰণ হৈ গৈছিল। এই সময়তে আজিৰ হিমালয়ৰ জাগাত 33 সাগৰ আছিল। তেতিয়া আমাৰ ভাৰত এটা ডাঙৰ অংশৰ পৰা ভাঙি আহি এছিয়া মহাদেশৰ লগত সংযোজিত হ'ল আৰু এনেকৈয়ে 33 সাগৰৰ জাগাত হিমালয় পৰ্বতৰ নিৰ্মাণ হ'ল। তেতিয়া বিস্ফোৰণৰ পিছত যিবিলাক জীৱ বাচি গৈছিল, সেইবিলাকৰ পৰা বহুত বছৰ পিছত বান্দৰ আৰু তাৰ পিছত বেলেগ বেলেগ প্ৰজাতিৰ বিকাশ হ'ল। আফ্ৰিকাৰ পূব ভাগত এটা নতুন পৰ্বতমালাত বিকাশ হ'ল, যাক ইষ্ট আফ্ৰিকান ভেলী কোৱা হ'ল। এই পৰ্বতমালা বৰষুণৰ অৱৰোধক হ'ল, এইকাৰণে ইয়াৰ ওচৰৰ জংগলবোৰত বৰষুণ হোৱা বন্ধ হৈ গ'ল। এই জংঘলতে বাস কৰিছিল এপছবোৰ। এইবোৰ গছতে আছিল। জংঘলত ইহঁতৰ খোৱা বস্তুৰ একো কমি নাছিল, কিন্তু এতিয়া বহুত বছৰলৈ ইয়াত বৰষুণ নহ'ল আৰু চব শুকাই গ'ল। তেতিয়া এই এপছবোৰ খাদ্যৰ সন্ধানত গছৰ পৰা তললৈ নামি আহিল আৰু লাহে লাহে সেইবোৰ এৰাপেডছ ৰিমেডেক্সৰ ৰূপত বিকশিত হ'ল। ইহঁতৰ মগজু এটা কমলা টেঙাৰ সমান ডাঙৰ আছিল আৰু আকাৰত 4 ফুট আছিল। ইহঁতৰ বিকাশ প্ৰক্ৰিয়া চলি থাকিল আৰু ইহঁতে দুখন ভৰিৰে চলিব আৰম্ভ কৰি দিলে। সময়ৰ লগে লগে ইহঁতে পাথৰৰ পৰা হাথিয়াৰ বনোৱা শিকি ল'লে। খাদ্যৰ সন্ধানত চিকাৰ কৰিব আৰম্ভ কৰিলে
আৰু কেইবছৰমান পিছত ইহঁতে এটা বহুত ডাঙৰ আৱিষ্কাৰ কৰিলে, যিটো হ'ল জুইৰ আৱিষ্কাৰ। জুইৰ সহায়ত আমাৰ পূৰ্বজবোৰে ঠাণ্ডা, গৰম আৰু আন্ধাৰত নিজকে সুৰক্ষিত ৰাখিছিল। লাহে লাহে আমাৰ পূৰ্বজবোৰ একেলগে আৰু পৰিয়ালৰ নিচিনাকৈ থাকিবলৈ আৰম্ভ কৰিলে। আমাৰ পূৰ্বজবিলাকে জুইৰ সহায়ত খাদ্য বনাইছিল, যাৰ ফলত চুবাওঁতে বহু কম শক্তি প্ৰয়োগ হৈছিল। এই কাৰণত আমাৰ পূৰ্বজবিলাকৰ মগজু বেগেৰে বাঢ়ি আছিল। হোমো ইৰেক্টাছ নামৰ পূৰ্বজ যি অতি বিকশিত আছিল, তেওঁলোকে মিলিজুলি আৰু পৰিয়াল বনাই আছিল। তেওঁলোকে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিবলৈ বেলেগ বেলেগ ধৰণৰ মাত দিব আৰম্ভ কৰিলে আৰু ধীৰে ধীৰে এইবোৰে ভাষাৰ ৰূপ লোৱা আৰম্ভ কৰিলে। লাহে লাহে আমি হোমো চেপিয়েন্স মানে বুদ্ধিমান জীৱ হ'লোঁ। কৰোৰ কৰোৰ বছৰ বিকাশৰ পিছত আমাৰ লগত বেলেগ জীৱৰ তুলনাত বিকশিত দিমাগ আছিল আৰু লগতে হাথিয়াৰ, ঔজাৰ আৰু আমাৰ লগত ভাষা আছিল। কিন্তু এতিয়াও আমাৰ জীৱন ইয়াতে ৰখি যোৱা নাছিল। মানুহে প্ৰগতি কৰি আছে আৰু এনেকৈয়ে এই সফৰ হাজাৰ হাজাৰ বছৰলৈ চলি থাকিব নিৰন্তৰভাৱে। তো গাইজ, আজিৰ ভিডিঅ'টো আপোনাৰ নিশ্চয় ভাল লাগিল আৰু লগতে বহুত নজনা কথা নিশ্চয় জানিব পাৰিলে। যদি গাইজ আপোনাৰো ছায়েন্সৰ প্ৰতি ইণ্টাৰেষ্ট আছে বা এনেকুৱা ভিডিঅ' চাই আপুনি ভাল পায়, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়াৰ লগতে ভিডিঅ'টো লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব।